নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম আৰ্টিফিচিয়েল ইন্টেলিজেন্স টেকনলজিৰ বিষয়ে, বা যাক আমি চমুকৈ AI টেকনলজি বুলি কওঁ। কি এই AI টেকনলজি বা ইয়াৰ সহায়ত আমাৰ কি লাভ? বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাই ইয়াৰ সহায়ত কি লাভ কৰিছে, বা ভৱিষ্যতে এই টেকনলজিৰ দ্বাৰা আমাৰ বা এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কি লাভ হ'ব, কি কাম কৰে এই AI টেকনলজিয়ে, এই সমগ্ৰ কথা আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ সৈতে আলোচনা কৰিম। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছাম ট্ৰিটছ এণ্ড ট্ৰেভেল। বন্ধুসকল, এই AI টেকনলজি হৈছে বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স টেকনলজি হৈছে এনেকুৱা এটা টেকনলজি যিটো টেকনলজিৰ সহায়ত নেকি বৰ্তমান আমাৰ এই আধুনিক জগতত যিবিলাক মেচিন আছে, সেই মেচিনবিলাকে নিজৰ বিবেক বুদ্ধিৰে বা নিজৰ চিন্তা চৰ্চাৰে যিবিলাক কাম কৰিব পাৰিব বা যিবিলাক কাম কৰে, সেই তেওঁলোকে যি আমাৰ মানুহৰ দৰে তেওঁলোকে চিন্তা চৰ্চা কৰি কাম কৰে, সেই কামকেই আমাৰ বৰ্তমান সময়ত কোৱা হয় AI টেকনলজি। এই AI টেকনলজি কি যদি আমি সহজ ভাষাত আপোনালোকক ক'বলৈ যাওঁ, তেনেহ'লে ধৰক এতিয়া মই এই কেমেৰাটোৰ সন্মুখত থিয় হৈ আছোঁ আৰু এই কেমেৰাটোই মোৰ প্ৰতিচ্ছবি ৰেকৰ্ডিং কৰি আছে। আমি এই কেমেৰাটোক এটা কামাণ্ড দি থৈছোঁ যে মই 10 মিনিট এই কেমেৰাটোৰ সন্মুখত কথা ক'ম বা 5 মিনিট মই এই কেমেৰাটোৰ সন্মুখত কথা ক'ম। তাৰপিছতহে মই ছিষ্টেমত ছেটিং কৰি থৈছোঁ যে 10 মিনিট বা 5 মিনিটৰ পিছত কেমেৰাটো বন্ধ হৈ যাব। আৰু এইটো হৈছে এটা সাধাৰণ কথা, কিন্তু আমাৰ বিজ্ঞানীসকলে এনেকুৱা চিন্তা চৰ্চা কৰিছে যে যদি মই এতিয়া কেমেৰাটোৰ সন্মুখত থিয় হৈ আছোঁ আৰু মই একো কোৱা নাই বা মই লৰচৰ কৰা নাই, তেতিয়া সেই কেমেৰাটোই নিজা নিজিকৈ বুজি পাব যে এই মানুহজনে বা এই ব্যক্তিজনে কেমেৰাৰ আগত ৰৈ একো কৰা নাই, বা মই কেমেৰাটোৰ ফালে পিছ দি আছোঁ। আৰু তেতিয়া সেই কেমেৰাটোই নিজেই বুজি পাব এয়াও কেমেৰাটোৰ লগত একো কৰা নাই, গতিকে মই নিজেই শ্বাটডাউন হৈ যাওঁ। আৰু এই যি নিজাকৈ কাম কৰিব পাৰিব, এই ব্যৱস্থাৰ ওপৰতেই AI টেকনলজি বনাই আছে যে এটা মেচিনে নিজেই কিবা এটা কৰ্মত ডিচিশ্যন ল'ব পাৰে আৰু নিজেই সকলোবোৰ কৰিব পাৰে। এয়াই হৈছে AI টেকনলজি যদি আমি চিম্পল ভাষাত ক'বলৈ যাওঁ। আপুনি নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ মাজত এতিয়া যিবিলাক মোবাইল কোম্পানীয়ে নতুন নতুন স্মাৰ্টফোন লৈ আহিছে, তেওঁলোকে কয় যে এই মোবাইলটো AI টেকনলজি আছে। আচলতে বৰ্তমানলৈ সম্পূৰ্ণ এটা ষ্ট্ৰং AI টেকনলজি উদ্ভৱ হোৱা নাই, বা আমাৰ বিজ্ঞানীসকলে সম্পূৰ্ণকৈ AI টেকনলজি তৈয়াৰ কৰিব পৰা নাই। ইয়াৰ ওপৰত বহু কোটি কোটি টকা খৰচ কৰি সেই বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি আছে, কিন্তু এতিয়ালৈ সফল হ'ব পৰা নাই। কিন্তু আমাৰ মোবাইলত AI টেকনলজিৰ এটা বিগিনিং লেভেল, যাক মেচিন লাৰ্ণিং বুলি কোৱা হয়, আচলতে সেই মেচিন লাৰ্ণিং টেকনলজিহে আমি মোবাইল ফোনসমূহত দেখিবলৈ পাওঁ। এই AI টেকনলজি যদি সঠিক ৰূপত আৰু অত্যন্ত ভাল টেকনলজি হৈ আমাৰ মাজলৈ আহে, তেনেহ'লে আমি বিজ্ঞানৰ খোজত আৰু এখোজ আগবাঢ়ি যাবলৈ সফল হ'ম। কিয়নো এতিয়া আপুনি হয়তো বহুতো মেডিকেলত ইলেক্ট্ৰনিক মাধ্যমৰ দ্বাৰা চাৰ্জাৰী বা অপাৰেশ্যন কৰাৰ কথা নিশ্চয় শুনিছে, কিন্তু সেই চাৰ্জাৰী বা অপাৰেশ্যন কৰিবলৈ পূৰ্বতে নিৰ্ধাৰিত হৈ থকা এটা ছিষ্টেম বা ছফ্টৱেৰ দ্বাৰা পৰিচালনা কৰা হয়। যদি আমি এই AI টেকনলজিক অতি ষ্ট্ৰং এটা AI টেকনলজি ডেভেলপ কৰিব পাৰোঁ, আৰু যদি সেই AI টেকনলজিটো আমি সেই চিকিৎসা সেৱাৰ লগত যোগ কৰি দিব পাৰোঁ, তেতিয়াহ'লে কম্পিউটাৰ বা সেই মেচিনটোই নিজেই গম পাব যে ক'ত কি কৰিব লাগিব, আৰু নিখুঁতভাৱে সেই কামটো বা সেই অপাৰেশ্যন চাৰ্জাৰীটো সেই AI টেকনলজিৰ দ্বাৰা কৰিবলৈ সক্ষম হ'ব, আৰু ইয়াত কোনো ধৰণৰ 1% ভুল হোৱাৰ একেবাৰে চান্স নাথাকিব। আমি ইমান সময়ে এই AI টেকনলজিৰ ভাল কথাবোৰৰ ওপৰত আলোচনা কৰিলোঁ যে AI টেকনলজি আমাৰ মাজলৈ আহিলে কি হ'ব, কি কি ভাল কাম হ'ব,
এই সকলোবোৰ আমি জানিলোঁ কিন্তু এতিয়া আসল কথাটো হৈছে যদি সম্পূৰ্ণ এটা AI টেকনলজি আমাৰ মাজলৈ আহে তেনেহলে হয়তো আমাৰ মানৱ সমাজলৈ এটা দুখবৰ হৈ আহিব পাৰে কাৰণ আপোনালোক সকলোৱে জানে যে আমি মানুহবিলাকে জানি বুজিও কিছুমান বেয়া কাম কৰোঁ যেনে ধৰক আমি এতিয়া প্লাষ্টিক বা আৱৰ্জনা পেলাই বা গছ ধ্বংস কৰি আমি পৰিৱেশ বিনষ্ট কৰি আহিছোঁ যেটো কথা আমি জানো যে পৰিৱেশ বিনষ্ট কৰিলে আমাৰ এই মানৱ জাতিৰে ভৱিষ্যতলৈ অতি বিপদ হ'ব কিন্তু যেতিয়া আমি AI এই মেচিনবোৰ আমাৰ যিবিলাক মেচিন আছে সেই মেচিনবোৰৰ ভিতৰত ভৰাই দিম তেতিয়া সেই মেচিনবোৰে ডিসাইড কৰিব যে পৰিৱেশ বেয়া কৰাটো ভাল কথা নহয় আৰু আমাৰ মানুহবিলাকে যেতিয়া সেই পৰিৱেশ জানি বুজিও বিনষ্ট কৰি যাব তেতিয়া হয়তো সেই AI টেকনলজিৰে নিৰ্মিত সেই মেচিন আৰু আমাৰ মানুহৰ মাজত এক সংঘাতৰ সৃষ্টি হ'ব পাৰে বা যদি এই AI টেকনলজি আমাৰ ডিফেন্স লেভেললৈ গুচি যায় বা আমাৰ যি আৰ্মি আছে সেই আৰ্মিৰ মাজলৈ গুচি যায় আৰু সেই ডিফেন্সে ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক সামগ্ৰীসমূহৰ মাজতো AI টেকনলজি সোমাই যায় তেনেহলে তেওঁলোকে নিজেই বিচাৰ বিবেচনা কৰিব যে কোনটো ভাল কোনটো বেয়া আৰু সেই সময়ত হয়তো এখন ডাঙৰ যুদ্ধৰ সৃষ্টি হ'ব পাৰে এই AI টেকনলজিৰ বাবে গতিকে আমি সকলোৱে জানো যে বিজ্ঞানে সৃষ্টি কৰা প্ৰতিটো বস্তু ভাললৈ সৃষ্টি কৰে আৰু আমাৰ কিছুমান চক্ৰৰ মানুহৰ বাবে এই টেকনলজি বেয়ালৈ পৰিৱৰ্তন হয় বা ইয়াৰ দুৰ্ব্যৱহাৰৰ বাবে আমি দুৰ্ভোগ ভুগিবলগীয়া হয় গতিকে এই AI টেকনলজি আহিলে আমি নিশ্চয় উপকৃত হ'ম আৰু যদি ইয়াৰ অতি সঠিকভাৱে প্ৰয়োগ কৰা হয় তেনেহলে নিশ্চয় আমি ভৱিষ্যতলৈ আৰু বহু আগুৱাই যাবলৈ সক্ষম হ'ম যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব কাৰণ আমি সদায় আপোনালোকলৈ এনেকুৱা টেকনলজি ৰিলেটেড ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম তেনেহলে আজিলৈ আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক তাৰে কামনাৰে ইমানতে এৰিছো ধন্যবাদ জয় আই অসম